2022 বৰ্ষৰ চৰকাৰী ঘৰৰ লিষ্টত আপোনাৰ নাম আহিছেনে নাই আপুনি কেনেকৈ চেক কৰিব আপোনাৰ নিজৰ মোবাইল ফোনৰ যোগেদি ঘৰত বহি 3 মিনিটৰ ভিতৰত সো বন্ধু বান্ধৱীসকল ভিডিঅ' স্কিপ নকৰিব আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব মই আজি ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাম আপুনি নিজৰ নামটো আমি কেনেকৈ চেক কৰিম মোবাইল ফোনৰ যোগেদি মোবাইলত থকা গুগল ব্ৰাউজাৰ নতুবা ক্ৰম ব্ৰাউজাৰ আপুনি ওপেন কৰিব পাৰা মই ইয়াতে আপোনালোকক সিম্পল দেখাবৰ কাৰণে মই নিজৰ মোবাইলত থকা গুগল ব্ৰাউজাৰ ওপেন কৰিছো আৰু এই সাৰ্চ বটনত আপুনি লিখিব এনেকৈ pmayg.nic.in বুলি আপুনি সাৰ্চ কৰি ল'ব সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত অফিচিয়েল ৱেবছাইটটো ওপেন হৈ যাব ওকে এটো এটা আহিছে এটো কাটি দিব লাগিব কাটি দিলো আৰু ইয়াতে চোৱা অপচন আছে এৱাছপৰ আপুনি ক্লিক কৰিব ৰিপোৰ্ট এই ৰিপোৰ্টত আপুনি ক্লিক কৰিব ৰিপোৰ্টত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আপোনাৰ সন্মুখত খোল খাই যাব আৰু ইয়াতে অকমান স্ক্ৰল কৰিব লাগিব স্ক্ৰল কৰি গৈ যেটো ই নাম্বাৰৰ যেটো লাষ্ট 4 নম্বৰ পইণ্ট এই 4 নম্বৰ পইণ্টত আপুনি ক্লিক কৰিব 4 নম্বৰ পইণ্টত ক্লিক কৰাৰ লগে লগে ইয়াতে অল ষ্টেট বুলি দেখুৱাইছে মানে ইয়াত গোটেই ষ্টেটৰ কাৰণে দেখুৱাই আছে কিন্তু আমি অসমৰ ভিতৰত থকা লখিমপুৰ ডিস্ট্ৰিক্টৰ আৰু ব্লক লখিমপুৰ আৰু আমাৰ জিপি গ্ৰাম পঞ্চায়তটো গুণাচতীৰে আমি চেক কৰিব লাগে তো তাৰ কাৰণে আমি কি কৰিম অল ষ্টেটত ক্লিক কৰিব অল ষ্টেটত ক্লিক কৰি আপোনাৰ নিজৰ ষ্টেটটো সিলেক্ট কৰিব মোৰ ইয়াত অসম হয় আসাম হয় মই ইয়াত আসামটো সিলেক্ট কৰিছো অসমত সিলেক্ট কৰাৰ লগে লগে পুনৰ এটো পেজটো লোডিং লৈ ওপেন হৈ যাব আৰু তলত সিলেক্ট অপচন আহিছে ইয়াতে আপোনাৰ নিজৰ অসমত থকা এটা ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব ইয়াতে মই ক্লিক কৰিলো আৰু মোৰ ডিস্ট্ৰিক্টটো মই সিলেক্ট কৰিম ইয়াতে মোৰ ডিস্ট্ৰিক্ট হৈছে লখিমপুৰ আৰু এইমতে আপোনাৰ নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব মই লখিমপুৰ ডিস্ট্ৰিক্টটো ক্লিক কৰিছো লখিমপুৰ ডিস্ট্ৰিক্টটো ক্লিক কৰাৰ লগে লগে পুনৰ লোডিং হয় এনেকা এটা পেজ ওপেন হৈ যাব ইয়াতে আকৌ পুনৰ সিলেক্ট আহিছে ইয়াতে আপোনাৰ ব্লকটো খুজিছে আপোনাৰ ডেভেলপমেন্ট ব্লকটো খুজিছে তো আমাৰ লখিমপুৰৰ হ'ব লখিমপুৰে হয় গতিকে ইয়াত ডকাখানা আছে বগিনদী আছে বিপুৰীয়া আছে তো মই লখিমপুৰ সিলেক্ট কৰিছো আপোনালোকে এইমতে আপোনাৰ নিজৰ এৰিয়াটো চাব ইয়াতে মই লখিমপুৰ সিলেক্ট কৰিছো ওকে লখিমপুৰ সিলেক্ট কৰাৰ লগে লগে এনেকা এটা ইণ্টাৰফেচ পুনৰ আপোনাৰ সন্মুখত ৰিডাইৰেক্ট হ'ব আৰু খুলি যাবগে আকৌ পুনৰ সিলেক্টত ক্লিক কৰিব লাগিব ইয়াত আপোনাৰ গ্ৰাম পঞ্চায়তটো যেটো জিপি বুলি আমি কম ইয়াত ক্লিক কৰিলে আমাৰ লখিমপুৰত থকা এইটো আমাৰ হ'ব গ্ৰাম পঞ্চায়ত গুণাচতীত মই ক্লিক কৰিছো আৰু গুণাচতীত ক্লিক কৰাৰ লগে লগে মেইন জেগালৈ আমি পাই গ'লো অকমান স্ক্ৰল কৰিলে ইয়াতেই কিমান কৰিব লাগে 84 ৰ পৰা যদি -40 হয় তেতিয়া কিমান হ'ব এই এনসাৰটো ইয়াত বক্সৰ ভিতৰত ডালি আপুনি এই সাবমিট বটনত ক্লিক কৰিব সো মই দেখুৱাম 84 ৰ যদি 40 মাইনাস গলে কিমান থাকিব পৰ থাকিব এনেকৈ ইয়াত পৰটো মই ইয়াত ক্লিক কৰিলো আপোনালোকে ইয়াত দেখিবলৈ পাইছে পৰ ইয়াত ক্লিক কৰিলো আৰু এতিয়া মই সাবমিটত ক্লিক কৰিম ওকে সাবমিটত ক্লিক আই গল ইয়াতে আপোনালোকে প্ৰথমে দেখিবলৈ পাইছে ইয়াত আছে আপোনাৰ সিৰিয়াল নাম্বাৰ 1 2 3 4 5 6 তললৈকে আছে আৰু ইয়াত আছে আমাৰ ডিস্ট্ৰিক্ট নেম লখিমপুৰ আৰু ইয়াত ওচৰতে আছে ব্লক নেম আৰু এটা আছে গ্ৰাম পঞ্চায়ত এটো গ্ৰাম পঞ্চায়ত গুণাচতী আছে আৰু ইয়াত ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু আপোনালোকে অকমান জুম কৰিলে দেখিবলৈ পাইছে বেনিফিচিয়াৰী নেম যিসকলে গড় পাইছে লিষ্ট আইছে এই সকলৰ নাম আৰু এই সকলৰ ইয়াত ফাদাৰ নেম আছে দেউতাকৰ নাম আৰু এনেকৈ কৰি গলে আৰু ইয়াতে আছে মাদাৰ নেম আৰু ইয়াত কেটেগৰী আছে ফায়াৰিটি আছে তো এনেকা কৰি ইয়াত গোটেইটো আপুনি চেক কৰি চাব পাৰে ইয়াতে কাৰখানাৰ নাম আছে ডাউনলোডত ক্লিক কৰিব ডাউনলোড কৰি ফলাই আপুনি চালে বেছিকৈ সুবিধা হয় কাৰণ নেটটো অকমান কেলিমিলি হৈ থাকে ডাইৰেক্ট যদি নেটটো অন কৰি ফলাই চাই থাকিলে তো আপোনালোকে ইয়াত ডাউনলোড পিডিএফত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকা এটা ইণ্টাৰফেচ ওপেন হৈ যাব এতিয়া ইয়াত আপোনালোকে দেখিবলৈ পাইছে এতিয়া যেটো মই ডাউনলোড কৰিম এই ডাউনলোড ফাইলত ৰাখিব ডাউনলোডত আপুনি ক্লিক কৰিব এই যেটো তলত ডাউনলোড আছে ইয়াত আপুনি ক্লিক কৰিব ডাউনলোডত ক্লিক কৰাৰ লগে লগে পেজটো অটোমেটিকলি ওপেন হৈ গ'ল সো ইয়াতে আপুনি আমাৰ গুণাচতী এৰিয়াৰ যিমান বেনিফিচিয়াৰী আছে যিসকলে গড় পাইছে ইয়াত গুটিটো আমি দুনিয়াকে এটা ফৰমেটত যিমানটো আছে আমি ডাউনলোড কৰি পেলাই চাব পাৰে সো কাৰ নাম আহিছে কাৰ অহা নাই আপুনি ইয়াতে নিজৰ মোবাইলৰ যোগেদি আপুনি এতিয়া চেক কৰিব পাৰে সো এতিয়া মই মোৰ নিজৰ গড়ৰ মানুহবিলাকৰ কাৰণে মই এতিয়া চাম নিজে তো আপোনালোকে এইমতে ডাউনলোড কৰি পেলাই আপুনি নিজৰ মোবাইলত চাব সো ইয়াতে আইমাতি পাইং ইয়াত কেক টাইপ আৰু ইয়াত তাৰ মাদাৰ নাম আছে আৰু এসটি আছে সো বন্ধু বান্ধৱীসকল হাজিৰ ভিডিঅ' এটো আছিল যে আমাৰ নিজৰ গ্ৰাম পঞ্চায়তৰ ঘৰ নাম্বাৰৰ লগতে গড়ৰ নাম সৰকাৰী গড়ৰ লিষ্টটো নাম আহিছে নে নাই এটো কেনেকৈ চেক কৰিব তো নিজৰ মোবাইলতে এই গোটেই কামটো হৈ যায় 2 মিনিটৰ ভিতৰতে সো ভিডিঅ'টো যদি সকলো পছন্দ হয় ভিডিঅ'টো লাইক কমেন্ট শেয়াৰ কৰি দিব
আৰু এনেকুৱা এটা ইণ্টাৰেষ্টিং ভিডিঅ' সদায় পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।